নমস্কাৰ এভৰিৱান অসমীয়া বোৱাৰী মধুস্মিতাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বিশেষ বুলিবলৈ তেনেকুৱা একো নাই, সেয়েহে ভাবিলোঁ আজি বতৰটো ডাৱৰীয়া, অকণমান মেগীকে বনাওঁ। আহকচোন মই কেনেকৈ মেগী বনাই খাওঁ আপোনালোককো দেখুৱাওঁ। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ বনাই খাবচোন বাৰু দেই। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া মই মেগীখিনি বনাবৰ কাৰণে আগতে পিঁয়াজ, কেপচিকাম, বন্ধাকবি, বিলাহী আৰু জলকীয়া একেলগে ফ্ৰাই কৰি লৈছোঁ। এইখিনি প্ৰথমে ফ্ৰাই কৰি লওঁ ভালকৈ। ইয়াতে মই এতিয়া নিমখ অকণমানো এড কৰি দিছোঁ। নিমখ অকণমান এড কৰি উঠি মেগীখিনি দি তাত মেগীৰ মছলাখিনিও একেলগে দি অকণমান সময় ভাজি লওঁ। চাই থাকিব দেই আপোনালোকে। এতিয়া মই ইয়াতে গৰম পানী কৰি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, কিন্তু মই গৰম পানী আছিলে যিহেতু মোৰ তাত গৰম পানী মই দি দিলোঁ। এতিয়া এইখিনি অলপ সময় পিছত খাব পৰা হৈ যাব। য়ামি য়ামি মেগী। আপোনালোকেও মেগীটো খায়ে বনায়, তথাপি এনেকৈ যদি খোৱা নাই এবাৰ বনাই খাবচোন দেই, বহুত ভাল লাগে। এয়া হৈ গৈছে প্ৰায় ৰেডি খাব পৰা। এতিয়া বাতিলৈ ট্ৰেন্সফাৰ কৰিলে খাব পৰা হৈ যাব আৰু দেই। বনাই আছোঁ, হৈ গ'ল। শেষত হৈ গ'ল মোৰ গৰম গৰম য়ামি য়ামি মেগী ৰেডি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।